কালি ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত বৰপেটা লোকসভাৰ পৰা নিৰ্বাচিত হোৱা কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে যোৱা নিশা সংবাদ মাধ্যমৰ আগত আগবঢ়ায় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। আমেথিত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী পৰাজিত হোৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত খালেকে কয় যে আমেথিত চক্ৰবেহুৰ দৰে ৰাহুল গান্ধীক শাসকীয় পক্ষই ঘেৰি ধৰিছিল বুলি কয়। তেখেতে দলটোক নেতৃত্ব দিছে, তেখেতে যি আগ্ৰাসী প্ৰচাৰ চলাইছে তাৰ দ্বাৰা আমি উপকৃত হৈছোঁ। আমি বহু ক্ষেত্ৰত আমি সফলতা পোৱা নাই আৰু আমেথিত ৰাহুল গান্ধী ডাঙৰীয়াক চক্ৰবেহুৰ দৰে ঘেৰি ধৰা হৈছিল। যিহেতু সমগ্ৰ ৰাষ্ট্ৰত তেখেতে দলৰ হৈ প্ৰচাৰ কৰিবলগীয়া হৈছিল, হয়তো সময় দিব নোৱাৰাৰ কাৰণে তাত আমি ইপ্সিত ফল পোৱা নাই। আমেথিত পৰাজিত হ'লেও কেৰেলাত 4 লাখ ভোটাৰৰ বিবেচনাত ৰাহুল গান্ধী জয়ী হোৱা কথাটো উনুকিয়াই দিয়ে খালেকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ পৰা চকীদাৰ উপাধিটো প্ৰত্যাহাৰ কৰা সন্দৰ্ভত খালেকে কয় যে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰচাৰত বিতত হৈ প্ৰধানমন্ত্ৰী চকীদাৰ উপাধিটো গ্ৰহণ কৰিছিল। এতিয়া তেনে উপাধিৰ প্ৰয়োজন নোহোৱা বাবেই প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পৰা চকীদাৰ উপাধি প্ৰত্যাহাৰ কৰা বুলি তেওঁ কয়। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজিৰ পৰা চকীদাৰ শব্দটো টুইটাৰত উঠাই লৈছে, এনেধৰণৰ আপুনি কি ক'ব? মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে আজি একো ক'ব খোজা নাই, কিন্তু মই ভাবোঁ যে যিটো চকীদাৰ চুৰহাই বুলি প্ৰচাৰ চলিছিলে, সেই প্ৰচাৰত নিৰ্বাচনৰ ফল যিয়ে হওক সেই প্ৰচাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া যথেষ্ট বিতত হৈছিলে। তেখেতে যিহেতু লৈছিলে এইটো উপাধি আজি প্ৰত্যাহাৰ কৰিব নালাগিছিলে। প্ৰত্যাহাৰ কৰাটোৱে বুজায় যে তেখেতে এই আমাৰ যি প্ৰচাৰ সেই প্ৰচাৰত যথেষ্ট বিতত হৈছিলে আৰু যাৰ কাৰণে আজি লগে লগে প্ৰত্যাহাৰ কৰি লৈছে। উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক পৰাস্ত কৰি কংগ্ৰেছ দলৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হয়। বৰপেটাৰ পৰা বুলবুল হুছেইনৰ ৰিপৰ্ট, দাপোন নিউজ।